হেল্ল' গাইজ, সকলোকে স্বাগতম জনাইছোঁ মই গাঁৱলীয়া বোৱাৰী স্বপ্নাৰ অন্য এটা ব্লগলৈ। আশা কৰোঁ আজি ব্লগটি একদম তামাম ধামাকা হ'বলৈ গৈ আছে আৰু ক'লৈ আহিছোঁ মই সকলোখিনি আপোনালোকক দেখুৱাই আছোঁ। স্কিপ নকৰাকৈ মোৰ লগতে থাকিব, তেতিয়া মই আপোনালোকক দেখুৱাই থাকিম। কিমান ধুনীয়া পৰিৱেশ দেখিয়ে নিশ্চয় গম পাইছে আৰু কিমান ভাল লাগিব। ব'লক মোৰ লগত গৈ থাকোঁ অলপ আগলৈ। আৰু এয়া আমি পৰ্বত বগাই বগাই আহি আছোঁ। অকণমানে অলপ অলপ দেখিছেনে কিমান তলৰ পৰা এয়া ওপৰলৈ উঠি উঠি আহি আছোঁ, এটা এটা ষ্টেপ বগাই বগাই। আৰু এয়া পাহাৰৰ মাজে মাজে আমি আহি আছোঁ। এয়া দেখিব দেখিছেনে এইটো কিমান লুংলুঙীয়া বাট, পাহাৰৰ শিলৰ মাজে মাজে। চাবা দেই, পৰি যাবা। এয়া মাথাটো ঘূৰাই গৈছে নি লাহে লাহে। আহি আহি পাহাৰৰ ওপৰত উঠি আছো। কৃষ্ণ, আমি এয়া পাহাৰৰ ওপৰৰ পৰা প্ৰাকৃতিক সৌন্দৰ্যবোৰ আমাৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ। বহুত ওপৰত আছো। এইটো হৈছে সকলোতকৈ ওখৰ পাহাৰ আৰু আমাৰ সৰু দাদা আৰু এয়া ছোৱালী তললৈ গৈ আছে। অংকিতা বাই 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 বাই। মহেশস্থান চাবলৈ এয়া আমাৰ সৰু ল'ৰা আহিছে, লগত ভতিজী আহিছে। আমি গোটেইকেইটা একদম পাহাৰৰ ওপৰত বহি আছো। খুবেই ভাল লাগিছে পৰিৱেশটো আৰু ইমান ধুনীয়া মৃদু বতাহ বলি আছে। বতাহকণো গাত লাগি গৈছে, একদম খুবেই ভাল লাগি গৈছে। নিশ্চয় গম পাইছে আমি কিমান ওপৰত আছো পাহাৰৰ, আৰু সৌন্দৰ্যকণ উপভোগ কৰিছোঁ কাৰণে ভাবিলোঁ আপোনালোককো আমাৰ লগতে উপভোগ কৰাওঁ বুলি। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন এই পৰিৱেশটোত। হয়তো বহুতেই আহিছে এই জেগাকণলৈ, মই কিন্তু ইমান ওচৰতে যদিও বহু বছৰৰ পাছত আহিছোঁ এই জেগাকণলৈ। একেবাৰে ক্লাছ 5 নে 6ত পঢ়ি থাকোঁতেই আহিছিলোঁ। এয়া দেহা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। আৰু আগতে আহিছিলে না? আহিছো। আহিছা? কাৰ লগত আহিছিলা? মাৰ লগত আহো। মাৰ লগৰ কেইজনীও আহে। বহুত ভাল লাগে ন? বহুত ভাল লাগে। আৰু ইফালে আমাৰ এইয়া সৰু ল'ৰা তললৈ গৈছে। ভাল লগাৰ কাৰণে ইয়াতে অলপ পৰ বহিছো, কাৰণ এইকণ সুযোগ সদায় নাপাম, হয়নে নহয় দেহা? হয়, বহুত দিনৰ মূৰত আহা। পেহী আৰু ভতিজী ন একেলগতে, এজনী ডাঙৰ ভতিজী।
আৰু এনেকুৱা পৰিৱেশৰ মাজত যদি সদায় থাকিবলৈ পালো হয় কিমানে ভাল লাগিলে হয় নেখালেও পেট ভৰা যেন লাগি গৈছে কিমান ধুনীয়া পৰিৱেশ বাইদেউহঁত আহিছে সৰু দাদা আহিছে সৰু দাদা বৌ আহিছে সিহঁতে ওপৰলৈ উঠিব নোৱাৰাৰ কাৰণে তলতে থাকিবলগীয়া হ'ল ভাবিলো আহিছো যেতিয়া আমি ওপৰলৈকে উঠিয়ে চাম বুলি অশেষ চেষ্টা কৰি ওপৰলৈ উঠিলো আৰু ভাগৰ লগাৰ কাৰণে অলপ বহি আছো ন দেহা কি কোৱা বহুত ভাল লাগিছে ইমান ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ একদম সঁচাকে একদম নিৰ্মল বতাহ বলি আছে আৰু মনটো একদম কিবা একদম ইমান ভাল ভাল লাগি গৈছে ন ধুনীয়া লাগিছে যি আছিলে মাথা টেনচন সব ভাল হৈ গৈছে আৰু একদম ঠাণ্ডা ঠাণ্ডা লাগি গৈছে ন ইমান ধুনীয়া আৰু গোটেই পথাৰ খোপা সব দেখা যায় এই যেতিয়া মানে ধান খেতি চেতি কৰে চাগে তেতিয়া দেখিবলৈ ইমান ভাল লাগিব ন পানী হৈ থাকিব সেউজীয়া হৈ থাকিব এইবিলাক গাঁৱৰ দেখিছেনে গাঁও আছে সেইবিলাক মাজে মাজে বহুত ওপৰত আছো আমি আপোনালোকে যদি মহেশ স্থানলৈ আহে সকলোতকৈ ওখৰ পাহাৰটোত উঠিলে নিশ্চয় জানিব পাৰিব এই পাহাৰটো কিমান ওখ তেতিয়া মই নকলেও গম পাই যাব অশেষ ভাগৰো লাগিছে বাৰু কাৰণ এনেকৈ ইমান ওখ পাহাৰত উঠা অভ্যাসটো নাইকিয়া হ'ল সেইটো কাৰণে ভাবিলো মোৰ লগতে আপোনালোককো লৈ আহো আৰু কমেন্ট কৰি জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ এই পৰিৱেশখন